বৰুৱানী শইকীয়ানী আহি পাবহি লাগিছিলে নহয়। তেওঁ মোক আজি ফোন কৰিছিলে কিবা হেৰি আহিম বুলি কৈছিলে। তাৰপৰা বস্তু পাতি ল'লে এতিয়া চাওকচোন ইমান দেৰি হৈ গ'ল, লোকে দোকান তাত বনাই মেলি আজৰি হ'ল। আমাক কেতিয়া দিব, কেতিয়া বনাব, এগৰাকী আহিয়ে পোৱাহি নাই। আজি ফোন কৰিছে আহিম বুলি, কতদিন বা থাকে। আৰু হেৰি নহয়, বস্তুবিলাকৰ দাম চাম জানিব লাগিব নহয়, এনেই বিকিব নোৱাৰি নহয়। তেওঁ আকৌ পইচা মৰা বিধৰ আকৌ। পইচাও মাৰিব পাৰে আকৌ, মোক যাব নিদিলে দেখিছা নাই। এতিয়া আপুনি গোটৰ প্ৰেচিডেণ্ট, আপুনিহে যাব লাগিছিলে। তাইৰ লগত কি ক'লে মানুহটোৱে নিদিব আপোনাৰ, সেই বুলি কিবা কিবি কৈ লৈ পিনে তাই গ'লগে নহয়। এতিয়া চব দেই, গোটৰ প্ৰেচিডেণ্ট আপুনিহে যাব লাগে। হিচাপ নিকাচ লগত আপুনি ভাল। তেওঁ মানে হেৰি পইচা মাৰিম বুলিয়ে তেওঁ কৈছে। তেওঁ মানে আহিও কিজানি মনে মনে ঘৰত থাকিব পাৰে, বস্তু দাম মিলাই আছে আকৌ। দাম কোনটো দাম মানে তেওঁ চাগে কমত আনিব, ইয়াত আমাক হেৰি বুলি কৈ লৈ দাম বঢ়াব। এতিয়া 50 টকাত অনা বস্তু তেওঁ 150 লিখিব। আমাক কি হ'ব 200 আনিছে। আৰু ক'ব কি 250 টকাত বিকিব লাগিব, নহ'লে মূলেই নুঠে। সেইবিলাক নহ'ব দেই, পূৰা একদম পাই হিচাপ ল'ব লাগিব। গোটত থোৱা পইচা পৰাহে হেৰি কৰিছোঁ, বস্তু আনিছোঁ হয় নাই? তেনেকৈ নহ'ব। তেওঁ পইচা মৰাত ভাল। এবাৰ কেলৈ আমি যে ভোজ খাবলৈ গৈছিলোঁ, তেতিয়া পূৰা পইচা মাৰিলে, নিজৰটোতো নিদিলেই। লোকৰখিনিও মাৰিলে, ঠিকে খালেও ঘৰলৈও এটোপোলা আনিলে। আমাৰ এইবোৰ নিয়ম নাই, তেওঁ যে নিয়ম কিছুমান হেৰি দোকানত কিন্তু আপুনিহে মেনেজাৰ হ'ব লাগিব আকৌ। মইতো সেইটো ভাবিয়ে আছোঁ, কাৰণ হিচাপত আপুনিহে ভাল। তেওঁ কিন্তু পইচা মৰাত বহুত পাকৈত। গতিকে আপুনি হ'ব, কোনো কথা নাই। মই চিধা অহাৰ লগে লগে ক'ম যে বৰুৱানীহে মেনেজাৰ হ'ব। বাকী পূজা কাপোৰ ল'লে আপুনি? পূজা কাপোৰ তেনেকৈ বিশেষ লোৱা নাই। এই অনলাইনত পূজা আগতে কেইযোৰমান অৰ্ডাৰ কৰি থৈছিলোঁ নহয়। তাৰপিছত আকৌ এই আমাৰ এখেতেও আকৌ আনি দিলে দুযোৰমান। তেনেকৈ চেণ্ডেল তেণ্ডেল চব মিলাই আনিছে, ফুটৰলৈকে মিলাই আনিছে। ক'ত যে শিকিলে দেই। পূজা ভালকৈ যাব আৰু। আপোনাৰো চাগে দিলে নহয়। মোকতো আৰু বাহিৰৰ পৰা আনি দিবই আৰু। এইবাৰ তেওঁ আহিব নহয় বাহিৰৰ পৰা। বা আপোনাৰহে ভাল আৰু দেই, কি যে ভাগ্য আৰু দেই। আমাৰো একো নাই, এনেকেই চলে। শইকীয়ানী অহা আগত লাগিছে, দেখিছে নাই? পিতাই পিতাই কথা শুনিব আৰু। খোজ কি চাবা যেন একেবাৰে কলিকটীয়ানহে। আপোনালোকে বহি আছে নি? মোৰ আকৌ এইবোৰ ঘৰৰ কামৰ পৰা ওলাবই পৰা নাই নহয়। কিমান যে কাম, কি ক'ব আৰু দেই। আপোনালোকৰ হেৰি কচুৱা নাই নেকি বাৰু? মই মানে বহি থাকিব পৰা নাই, ইমান মহখনে কামুৰিছে। কচুৱা ন? সেই কচুৱা নাই। হেৰি কি ক'ব লৈছিলে, ভালে ভালে পালেহি? ভালে পালোহি আৰু দেই। ইমান কষ্ট পালোঁ বুজিছেনে? পালে ন? আহোঁতে কষ্ট পালোঁ, মানে তাত থকাখিনি বহুত আৰামে আছিলে। আমি এইদিনা পাতিয়ে আছোঁ দেই, বোলো আমাৰ কাৰণে তেওঁ কম কষ্ট কৰাকৈ নাই আকৌ শইকীয়ানীয়ে। নক'ব আৰু, আপোনালোকৰ কষ্ট হ'ব বুলি আপোনালোকক নিনিলোঁ। আপুনি আকৌ বুজে চবৰে কথা, বহুত ভাল। হয় দেই, হয়। ভালে কুশলে যে পালেহি, আমি কত প্ৰাৰ্থনা কৰি আছিলোঁ, মানুহগৰাকী গৈছে ইমান কষ্ট কৰি, ক'ৰবাত হেৰাই বুলিও মই ভয়। সেই দুদিনমানৰ বোলো আগতে যাওঁ, আকৌ এইবোৰ হিচাপ নিকাচ কৰিব লাগিব, দোকানখনো পটককৈ দিব নোৱাৰোঁ। আকৌ ভাবিলোঁ নহয়, এতিয়া ইমান দিনৰ মূৰত গৈছোঁ যেতিয়া কিবা চব ফুৰি আহোঁ, মানে অলপ জেগা চাই আহিলোঁ আৰু। ভালে কৰিলে। নিজৰ পইচা চাগে ধেৰ গ'ল আপোনাৰ। মানে বহুত দিন যোৱাও নাই যে। গৈছে নিজৰে গৈছে। পইচা অলপ গ'ল বাৰু দেই। এই হেৰি নহয়, গম পাইছা নাই কথা এটা? হেৰি মই মানে আপোনালোকৰ গোটেই বস্তুখিনি নেদেখাওঁ, এই এনেই মডেল দুটামানে লৈ আহিছোঁ। গোটেইখিনিতো আৰু দাঙিব নোৱাৰোঁ দিয়কচোন। এয়া চাওকচোন। এইকেইটা চাওকচোন, দোকানটো ভালেই লাগিছে নহয়নে? হয় বাৰু, সৰু ল'ৰা ছোৱালী বৰ ভাল। আমাৰ বৰুৱানীয়ে এইবোৰ মাৰিব জানে নেকি? এইটো বাকী মানুহকেইজনী গোট খালেও সেই গোটৰ কম মানে উলিয়াব লাগিব, মোৰ নিজৰো পইচা অলপ সোমালে। পইচা এইটো খান্দিব লাগিব। তেতিয়াহ'লে হিচাপ নিকাচ মিলাব। আপুনি আকৌ হেৰিবোৰ থৈছা নাই? ৰিচিপ্টবোৰ মই থৈছোঁ। সেইবোৰ মিলাই থাকোঁতে মানে দেৰি হ'ল এতিয়া। এইখনতো ভালেই লাগিছে দেই, একেবাৰে বৰ বাজে বস্তু আনিছে কিন্তু দেই। চব চাগে চাই মেলিহে আনিছে নহ'লে? চাই মেলি আৰু হেৰি পচন্দ হ'ল। মই আকৌ হেৰি নানিম বুলিয়ে ভাবিছিলোঁ, কিন্তু মোৰ হাতত পইচা আছিলে বুলিয়ে মোৰ পইচা মিলাই লৈ আহিব পাৰিলোঁ। গোটৰ পইচা কেইটকা একো নহ'ল নহয়, বুজিছা নাই? হয়নে? এতিয়া এনেই নাই বুলি ধৰি লওক, আপোনাক আমি আৰু এনেই গোটাগুটিকৈ কিমানমান দিব লাগিব বুলি ভাবিছে বাৰু? গোটাগুটিকৈ অলপ লাগিব দেই, ভালকৈ মানে মই হিচাপটো চোৱা নাই, অলপ ওপৰা ওপৰিকৈ অলপ চাই থৈ আহিছোঁ। এতিয়া বৰুৱানী কষ্ট বিকাশহে বল। শইকীয়ানীয়েতো কষ্ট কৰিলেই, গতিকে এবাৰ দোকানত বহুতে শইকীয়ানীক কষ্ট নিদিওঁ। সেইটো কি কয় শইকীয়ানী? এইবাৰ তাৰমানে মেনেজাৰটো আমি হেৰি বৰুৱানীকে দিম বুলি ভাবিছোঁ। আপোনালোকে পাৰিব জানো?
এওঁ আকৌ হিচাপত ভাল যে ইমান দিন গোট চলাই আছে এইবোৰ প্ৰতিদিন ইচ্ছা নহয় আকৌ গৰু আনি ওলাব পাৰিব জানো আপুনি ঘৰত নাই নাই ৰাতিপুৱা কেলে নোৱাৰিম হোৱা মোক পাৰিলে বাৰু মোক ক'বলগীয়া নাই আমাৰ বুঢ়ীজনী আছেই হেৰি কৰিব ময়ো সহায় কৰি দিম নহয় আপুনি আহিব আহে আপুনি আহিলেনো কেনেকে হ'ব ময়োতো সহায় কৰি দিমেই এখেতৰ দেৰিকৈ আহিলেও হ'ব কাৰণ ইমান দিন থাকিলেগৈ নহয় কলিকতা ইমান কষ্ট কৰিছে ইমান কষ্ট পালে আপুনি হ'ব খালি হিচাপটো ভালকৈ দিব হ'ব হিচাপটো আমি মিলাই দিম নে কি খালি এতিয়া যেনিবা হ'ব বাৰু মই যদি সোনকালে আজৰি হ'ব পাৰোঁ বাৰু মই গুচি আহিম আপোনালোকে চিন্তা কৰিব নালাগে আমি ভাবিছিলোঁ কি আপোনাক আৰু আপোনাৰ ৰেষ্টুৰেণ্ট দিম বুলি ভাবিছিলোঁ দুদিনমান আপুনি ৰাতি চাবলৈ আহিব আৰু ধুনীয়াকৈ এনে লগতে মিলি চাহ তাহ একাপ খাম হোটেলতে সেই বুলি ভাবিছিলোঁ হ'ব বৰকৈ হেঁপাহ কৰে যদি এপাকেনি মাৰি যাব নহয় আকৌ বাকীখিনিয়ে ক'ব নহয় বোলে চৈকানীজনী কলিকতালৈ গৈ ইমান বাহাদুৰি হ'ল পাই দোকানখনলৈ পাত নাহিল মই আকৌ সেইবোৰ শুনিবলৈ বৰ বেয়া পাওঁ জানিছেনে আপুনি পাছবেলা আহিব ৰাতিপুৱা আমি আছে আপুনি পাছবেলা আহিব হ'ব দিয়ক আজৰি হ'লে বাৰু সোনকালে আহিম আজৰি কি আপুনি আমাৰ ৰেষ্ট ল'ব আপুনি কাম বন কৰি পেলাই অকণমান ৰেষ্ট ল'ব মাজতে খিনাই আহিলে নহয় ইমান শকত মানুহ আৰু মই যে ইয়াত একদম বহিয়া থাকিব পৰা নাই নহয় ইমান মহ যে একদম ইয়াত কলকাতাত চাগে নাই এজনীও মহ নাই ৰাতি ধুনীয়া জেগা দেই আপুনি আৰু ফুৰিলেও নহয় চাগে মই বাৰু ইয়াত সেই বেছি টাইম বহি নাথাকোঁ মানে বহুত দিনৰ মূৰত অহা নাই জানো অকল ল'ৰা ছোৱালীকেইটাও আকৌ বিচাৰে নহয় আপোনালোকে সেই আলোচনা কৰি এইকেইটা মই ইয়াতে থৈ গ'লোঁ বাকী কেইগৰাকী আহিলে দেখাই দিব দেই মই আহোঁ তেতিয়াহ'লে যাওক পইচা ক'ত মিলাবগৈ এতিয়া ভগৱানেহে জানে কিমান পইচা মাৰিলে ঠিক নাই এতিয়া ক'ৰ পকেটৰ পইচা ভৰাই এইবোৰ চাগে আৰু কিমানত আনিছে কিমান দাম কৰিব এইবোৰ পোৱা শুনিছোঁ কলিকতাত ওজনত দিয়ে আৰু এই গাড়ীবিলাক হেনো এনেকৈ ডজন হিচাপতে দি দিয়ে তাত হিচাপ হেৰি নাই তেওঁ পইচা বহুত মাৰিলে তেওঁ নিজৰ পইচা আছিলে ক'ত নিজৰ পইচা থাকিলেনো তেওঁ ইমান মানুহ তেওঁ কৈছে নহয় কিমানখিনি ঘূৰিলোঁ বুলি ঘূৰোঁতে কম পইচা ল'ব নেকি তেওঁ পইচা খাটাং মাৰিছেই মাৰিছে নোৱাৰি এইবাৰ পৰা আহিবলৈ দিব নাই এইবাৰ পৰা তেওঁ মুঠতে সেই আঁতৰতে ৰাখিম দোকানলৈ আহিবলৈ দিম সেই এইপিনে যাবলৈ নিদিওঁ কেঁচৰ পিনে যাবলৈ নিদিওঁ তেওঁ চাহ একাপ খুৱাই গোটেইকেইটাৰ আগত কথা হ'ব দিয়ক হেৰি আমাৰো দেৰি হৈছে নহয় আমিও যাম বস্তুকেইটা ইয়াতে থওক আৰু তেতিয়াহ'লে